তো বন্ধুসকল কি খবৰ আকৰো ভালে আছে তো বন্ধুসকল মই আছো যতিন আৰু আপোনালোকে চাই আছে বৰ্তমান যতিন ৱাইটি নিউজ ইউটিউব চেনেল তো বন্ধুসকল আজিও আপোনালোকলৈ বহুত কেইটা আপডেট লৈ আহিছো তো বন্ধুসকল ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকিব তো বন্ধুসকল আমাৰ প্ৰথম আপডেটটো হৈছে বন্ধুসকল আপোনালোকে নিশ্চয় গম পায়ে চাগে আমাৰ অসমীয়া কেইজনমান ইউটিউবাৰৰ মাজত এখন কাজিয়াৰ সৃষ্টি হৈ আছে তেওঁলোক হৈছে বিকাশ চেত্ৰী আৰু কনকন তালুকদাৰৰ মাজত এখন কাজিয়া সৃষ্টি হৈ আছে নেক্সট লেভেল টিমৰ এজন ব্যক্তিয়ে মানে আমাৰ সকলোৰে পৰিচিত বিজেকে ভাই কিছু কথা কৈছে এই বিষয়টো লৈ বন্ধুসকলে বিষয়টো লৈ কি কৈছে বিজেকে ভাই সেই ভিডিঅ'টো আমি চাই লওঁ আহকচোন জানি বুজি এনেকে মানে দোষ দি মানুহক এনেকে মানে দিব নালাগে মানুহক জানি বুজি এনেকে দোষ দিব নালাগে চাওক মই প্ৰথমতে কওঁ এই ঘটনাটোত মানে আৰম্ভ ক'ৰ পৰা হৈছিল হা এই ঘটনাটো আৰম্ভ হৈছিল ফেঞ্চি বজাৰত এই কি হৈছিল তাতে আছিলোঁ সেই ঘটনাটোত আছিলোঁ মানে এই যোনখন কাজিয়াখন যে লাগিল এই বিকাশ দা আৰু কংকনৰ মাজতে কাজিয়াখন যে লাগিল কেনেকৈ আৰম্ভ ক'ৰ পৰা হৈছে সেই আৰম্ভ হৈছিল ফেঞ্চি বজাৰত হা ফেঞ্চি বজাৰত পাপু সেইদিনা গোপ্ৰ কিনিছিল পাপু সেইদিনা গোপ্ৰ কিনিব গৈছিল আৰু দোকানত আছিলোঁ মই পাপু আৰু বিকাশ দা আমি বহি থাকি আছোঁ দোকানত বস্তু কিনিলোঁ তাৰে অকস্মাত পাপুৰ তাতে ফোন আহিল কংকনৰ বোলো মই তহঁতে ক'ত আছ পাপুই ক'লে কি আমি দোকানত আছোঁ মই গোপ্ৰ কিনিব আহিছোঁ তাৰপিছত কংকনে ক'লে মই গৈ আছোঁ তাৰপিছত মোৰো আইডিয়া নাই মই কিয় বা আহে কংকন বোলো আহিব চাগে কংকন বোলো কিবা কাম আছে তাৰপিছত যেতিয়া আহি কিনে সি আকৌ পূৰা সেনেকৈ কেমেৰা লগাই আহিছে আহি কিনে যেতিয়া আহিবলৈ মালিকৰ লগত তাৰপিছত তাৰে যোনজন ষ্টাফৰ ল'ৰা আছিল মই বহুত ভালকৈ চিনি পাওঁ মোৰ লগত বহুত ভাল মালিকক ভালকৈ চিনি পাওঁ মোকো মালিকে জানে আৰু ষ্টাফৰ যোনটো ল'ৰা মোৰ লগত ভাল তাকো ভালকৈ চিনি পাওঁ সি আহি পাই মানে অলপমান মানে ৰুডলি কথা পাতি আছে আৰু মোৰ কিবা হ'ল মই কেছটো বুজা নাই তাৰপিছত যেতিয়া সি মানে কৈ আছে সিহঁতক যেতিয়া কৈ আছে তেতিয়া বুজিলোঁ কেছটো লাগিল এটা মাইকৰ ওপৰত সেই মাইকটো হৈছে বয়া মাইক আপোনালোকে নিশ্চয় গম পাব বহুতে ইউটিউবাৰসকলে ইউজ কৰে সেই মাইকটো বয়া মাইক আপোনালোকে জানে সেই বয়া মাইকটো আচল মানে মই ৰিজনটো কৈ আছোঁ সেই বয়া মাইকটো যদি আপুনি ৰিচিপৰ লগত যদি কিনিব খোজে মানে এখন কেছ পেমৰ লগত বোলে ইমান দাম এইটো মাইক যদি আপুনি কিনিব খোজে তেতিয়াহ'লে আপোনালোকে একজেক্ট প্ৰাইচটো দিব লাগিব আৰু সেইটোৰ দাম হৈছে 1000 টকা যদি আপুনি ৰিচিপৰ লগত কিনিব খোজে 1000 টকা হয় আৰু যদি আপুনি উইদাউট ৰিচিপ্ট কিনিব খোজে তেতিয়াহ'লে আপোনালোকে কমতে পাব এই মানে 700 এনেকুৱা টাইমত পাব আৰু সি মানে কি ক'লে সেইটো বোলে ডুপ্লিকেট হা মানে সি গম পাইছে বেলেগৰ পৰা 1000 টকা লৈছে কিন্তু তাৰ পৰা কিয় কমত ল'ল মানে সেইটো মানে সি ভাবিলে কি মোৰ ডুপ্লিকেট দিছে সেইকাৰণে মোৰ পৰা কমত লৈছে সি মানে সেইটো টপিক লৈ তাক মাইকটো আৰু সি আহি কিনে দোকানত কৈছে যে মোৰ মাইকটো বেয়া হৈছে মাইকটো একো বেয়া হোৱা নাই মাইক একো বেয়া হোৱা নাছিল সি জাষ্ট আহি কিনে মানে কৈছে কি বোলো মোক কম দামত দিছ মানে মোৰ মাইকটো বেয়া সি সেইটো ৰিজন লৈ আহি কিনে আৰু ব্লগো বনাব হৈছে আৰে ভাই এটা ব্লগ বনাবলৈ কি আছে এইটো কি কণ্টেণ্ট হ'ল তই মালিকে ভালকৈ কথা পাতে এইটোতো কণ্টেণ্ট হ'ল নেকি সেনেকুৱা টাইপৰ কথা আৰু মই এইটো ষ্টৰি মানে আগুৱাই নাযাওঁ আৰু সেনেকৈ দোকানৰ পৰা ওলাই আনি কিনে বিকাশ যে বুজালে যে তাক বোলো তুমি দোকানত আহি কিনে কিয় এনেকুৱা কৰিছা তুমি দোকানত আহি কিনে তাক বুজালে আৰু তেতিয়া কংকনে বন্ধুসকল বিজেকে ভাই কি কথা কৈছে আপোনালোকে নিশ্চয় গম পালেই চাগে বন্ধুসকলে সম্পূৰ্ণ ভিডিঅ'টো চাবৰ বাবে আপোনালোকে মোৰ ডেছক্ৰিপশ্যন বক্সত যাব লাগিব ডেছক্ৰিপশ্যন বক্সতে এই ভিডিঅ'টোৰ লিংক দিয়া আছে আপোনালোকে নিশ্চয় চাব বুলি আশা থাকিল বন্ধুসকল এইটো কোনো এক্সপ'জ ভিডিঅ' নহয় তো বন্ধুসকল মোৰ কাৰণ ছ'চিয়েল মিডিয়া নিউজসমূহ মই দিওঁ কাৰণে এই ছ'চিয়েল মিডিয়া নিউজটো আপোনালোকৰ আগত মই দেখুৱালোঁ তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল তো বন্ধুসকল মই এই চেনেলটো ছ'চিয়েল মিডিয়া নিউজসমূহ দি যাওঁ সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে চেনেলটো তো বন্ধুসকল আজিলৈ এৰিছোঁ বাই বাই